অরূপ দে এইবার হারাটো নিশ্চিত। এইবার ফকিরা গ্রামত অরূপ দের কোনো চিনচাপ নাথাকিব। ই হয়তো প্ৰত্যেকটো দলৰ মানে কৰ্মী বিলাকে অরূপ দেক হাৰোৱাৰ কাৰণে হাৰোৱাৰ স্বাৰ্থত এজন ষ্ট্ৰং প্ৰতিদ্বন্দ্বী ফকিৰা গ্ৰামত বিচাৰিছে। অরূপ দে আমাৰ ফকিৰা গ্ৰামৰ যিটো সাতাম পুৰুষীয়া এটা সম্পৰ্ক, এই আমাৰ ফকিৰা গ্ৰামত যিটো আমাৰ হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান চবৰ মাজত এটা মানে সুসম্পৰ্ক যিটো আছে, এই সম্পৰ্কটো বিনষ্ট কৰিছে। বিভিন্ন ক্ষেত্ৰত অৰূপে মানে তাত মানে ইনভলভ হৈ হিন্দু মুছলিমৰ যিটো কালাৰ দি আছে, এইটো আমাৰ মানে ৰাইজক আমুৱাইছে। আমি ইতিমধ্যে দলৰ হৈ কাম কৰি আছো আৰু এইটো আমি উমান পাইছো। আমি ফকিৰা গ্ৰামত 100% BJP জয়টো নিশ্চিত। এতিয়া দলে যিটো যাক নিৰ্বাচিত কৰিব, আমি সবেই একমত হৈ আমি এইবাৰ যেনেকৈ হওক আমি BPF-ক আমি জয়ী কৰাম, এইটো 100% নিশ্চিত। চাওক, আমি মই ফকিৰা গ্ৰাম এইবাৰ পৰিষদীয় নিৰ্বাচনৰ কাৰণে আমাৰ BPF দলে যিটো হাইকমাণ্ডে যিটো নিৰ্দেশ দিছে যে আমাৰ 31 আমাৰ জানুৱাৰীৰ ভিতৰত মানে যিটো ডিমাণ্ড ছাবমিট কৰিব দিছে, তো সেই মোৰ আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আজি মোৰ ডিমাণ্ডটো ইতিমধ্যে মই ছাবমিট কৰিলোঁ। আৰু আমাৰ ফকিৰা গ্ৰামৰ যিমান আমাৰ দলীয় কৰ্মী, আমাৰ প্ৰাইমাৰী সভাপতি সম্পাদক প্ৰমুখে, আমাৰ বুথৰ প্ৰাইমাৰী বুথৰ সভাপতি সম্পাদক প্ৰমুখে, আমাৰ যিমানকেইটা উইংছ আছে, ইয়ত পেৰেণ্ট BSO, আমাৰ মহিলা উইংছ আৰু আমাৰ যিকেইটা চেল আছে, চবকে লৈ আজি মোৰ যিটো কেণ্ডিডেটৰ দাবী আমাৰ দলৰ মাজত, এইটো মই আজি ছাবমিট ইতিমধ্যে আমি কৰিলোঁ। আৰু বহুকেইজনে দিছে হয়, বহুতে কেইজন মানে ইতিমধ্যে দুজনে দিলে। আমি জনামতে ইতিমধ্যে দুজন জমা দিছে। আজি মই তৃতীয় মানে পাৰ্চন হিচাপে মই জমা দিম আৰু ইয়াৰ পিছত আৰু হয়তো কোনোবাই জমা দিব পাৰে। এতিয়া দলে যিটো যাক নিৰ্বাচিত কৰিব, আমি সবেই একমত হৈ আমি এইবাৰ যেনেকৈ হওক আমি BPF-ক আমি জয়ী কৰাম, এইটো 100% নিশ্চিত। আমি ইতিমধ্যে দলৰ হৈ কাম কৰি আছো আৰু এইটো আমি উমান পাইছো। আমি ফকিৰা গ্ৰামত 100% BPF জয়টো নিশ্চিত। আপুনি কিমান আশাবাদী টিকেট পোৱালৈ? হয়, টিকেট পোৱালৈ মই 100% নিশ্চিত। দলে কাৰণ আজি মই ভালেকেইটা মানে নিৰ্বাচন মই চলালো দলীয় আমাৰ সতীৰ্থসকলক লৈ। আৰু আজি বিগত 6-7 বছৰ ধৰি মই অবিৰতভাৱে দলৰ হৈ কাম কৰি আছো। আৰু যিহেতু মই দলৰ হৈ অবিৰতভাৱে কাম কৰি আছো, সকলো স্তৰৰ গ্ৰাছ লেভেলৰ পৰা একদম মানে কেন্দ্ৰীয় পৰ্যায়লৈ সকলো মানুহৰ সকলো বুদ্ধিজীৱীৰ লগত মই সম্পৰ্ক বজাই ৰাখিছো। মই 100% নিশ্চিত দলে মোক টিকেট দিব আৰু মোক দলে টিকেট দিলে মই 100% বিজয় হ'ম বুলি মই নিশ্চিত হৈ আছো। চাওক, অৰূপ দে এইবাৰ মই এটা কথা কওঁ, আমাৰ যিবিলাক দলীয় কৰ্মী, আমাৰ যিখিনি মই তলে তলে আমাৰ মানে ৰাইজে এটা মানে প্ৰত্যেকটো দলৰ মানে কৰ্মীবিলাকে অৰূপ দেক হাৰোৱাৰ স্বাৰ্থত এজন ষ্ট্ৰং প্ৰতিদ্বন্দ্বী ফকিৰা গ্ৰামত বিচাৰিছে। আৰু তাৰ কাৰণে একদম গ্ৰাছ লেভেলত সকলোৱে একেলগ হৈ অৰূপ দে এইবাৰ হাৰাটো নিশ্চিত। এইবাৰ ফকিৰা গ্ৰামত অৰূপ দেৰ কোনো চিনচাপ নাথাকিব। ই হয়তো তৃতীয় বা চতুৰ্থ মানে কিহত থাকিব আৰু অৰূপ দে ডেইলি প্ৰগ্ৰাম কৰি আছে, আমিওতো ডেইলি প্ৰগ্ৰাম কৰি আছো। আৰু অৰূপ দে আমাৰ ফকিৰা গ্ৰামৰ যিটো সাতাম পুৰুষীয়া এটা সম্পৰ্ক, এই আমাৰ ফকিৰা গ্ৰামত যিটো আমাৰ হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান চবৰ মাজত এটা মানে সুসম্পৰ্ক যিটো আছে, এই সম্পৰ্কটো বিনষ্ট কৰিছে। আমাৰ ফকিৰা গ্ৰামৰ পৰিৱেশটো সি বিনষ্ট কৰিছে। মানে সততে আমি এই এখন খেল পাতিলে তাতো আমাৰ হিন্দু মুছলিমৰ কালাৰ দিলে, এখন ভূমি বিবাদ তাতো হিন্দু মুছলিমৰ কালাৰ দিলে। তো বিভিন্ন ক্ষেত্ৰত অৰূপে মানে তাত মানে ইনভলভ হৈ হিন্দু মুছলিমৰ যিটো কালাৰ দি আছে, এইটো আমাৰ মানে ৰাইজক আমুৱাইছে। এইটো ৰাইজে খুব বেয়া পাইছে। ইয়াৰ প্ৰতি উত্তৰ ৰাইজে দিব।